সো উত্তৰৰ বুৱাৰীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। সকলোকে গুড মৰ্ণিং বুলি কৈছোঁ। ৰাতিপুৱা আজি ব্লগটো আৰম্ভ কৰিলোঁ। ব্লগটো আৰম্ভ কৰা হ'ল। আজি বিশেষ কথা আছে। সো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। আৰু কোনোবাই যদি মোৰ চেনেলত নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি দিব প্লিজ। আৰু ভিডিঅ'টো ৰাতিপুৱা মৰ্ণিং হয় আৰম্ভ কৰিলোঁ। আৰু লগতে আজি মানে পিঠা খুন্দিব লৈছোঁ, যিহেতু মোৰ মানুহজনে কেৰেলাত আছে। সি মানে মোক এনেকৈ কৈ আছে যে পিঠা খাবলৈ মন গৈছে, তিলপিঠা, সেইকাৰণে তিলপিঠা খুন্দি আছোঁ। চ' ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। তিলপিঠা বনাই আছোঁ আৰু বনোৱাবিলাক দেখুৱাম, আপোনালোকে চাই থাকক। এইফালে পিঠাগুড়ি, এইফালে পিঠাগুড়ি আছে, এইফালে আমাৰ পেহী, আমাৰ বাবা কেৰেলাত আছে, পিঠা দি পঠাব, সেইকাৰণে খুন্দি আছে। আমাৰ পিঠা বনাওঁতে আপোনালোকে দেখাম, চাই থাকক ভিডিঅ'টো। চ' আমি পিঠাগুড়ি খুন্দি আছোঁ এনেকৈ আমাৰ ভনীৰ লগত। এতিয়া আমাৰ ভনী হয়। তাৰপিছত পিঠাগুড়ি খুন্দি আছোঁ, যিহেতু আজি মই টাইমটো ইমানকৈ নাপাম, সেইকাৰণে বেটাই ব্লগ বনাই আছে। বেটাই ব্লগ বনাবলৈ শিকিছে। আপোনালোকে চাই থাকক কেনেকুৱাকৈ বেটাই ব্লগ বনায়, আৰু লগতে ভিডিঅ'বোৰ কেনেকৈ লয় শিকক, আৰু ভিডিঅ'টো চাই থাকক। এইফালে আমাৰ মা পিঠা বনাই আছে। আমাৰ বাবাটো কেৰেলাত আছেতো, পিঠা দি পঠাব, তিল পিঠা এনে বনাই আছে, খুন্দি আছে, চাই থাকক ভিডিঅ'টো। চব পিঠালি খুন্দি পিনে হৈ গ'ল। এতিয়া পিঠা বনাম আৰু এইটো এক গামলা পিঠালি হৈ গ'ল। তাৰপিছত এইটো হৈছে তিলটো খুন্দি ল'ম। তাত ভাজি ল'লোঁ প্ৰথমতে তিলটো, তাৰপিছত ভাজি লৈ পিনি এইটো চেনি বা গুড়ৰ লগত গলাম। তাৰপিছত তিলটো তেৱত দি পিনি বনাম আৰু। এইজনী খুন্দি আছে এইটো লোভ লাগিব দেই কাৰোবাক চাবি আকৌ। চ' এনেকৈ গুড়টো মিহি মিহিকৈ কাটি পিনি ইয়াত দিম। যিহেতু গুড়টো মাঘ বিহুৰে আছিলে, অকণমান আছিলে, সেইকাৰণে নিজুৰিব বুলি চেনি দিছোঁ। তাৰপিছত এইটো পিঠালি বনাম আৰু এতিয়া এইফালে চব পিঠা বনাই আছে। এইটো চাওক, কাৰোবাক যদি খাবলৈ মন গৈছে কমেণ্ট কৰক। এই কিমান ধুনীয়াকৈ পিঠা বনাইছে। আমাৰ ভনী হয়, ভনীয়ে বনাই আছে। যিহেতু মই ভালকৈ বনাব নাজানো, মই বনালে মানে ভাঙি যায় মানে, সেইকাৰণে ভনীক বনাবলৈ দি আছোঁ। ইমান ধুনীয়াকৈ খাবলৈ মন গ'লে কমেণ্ট কৰিব দেই। পিঠা বনাই আছে। যিহেতু কুহুমীয়া জুই হ'ব লাগে, সেইকাৰণে বেছিকৈ জুই দিয়া নাই। মই তামোল খাইছোঁ দেই, তামোল খাইহে কথা কৈছোঁ, কাৰণ মই পিঠাটো নাই বনা। এইজনী বনাইছে। সি খাই চাই আছে মানে পিঠাটো, যিহেতু মই বনাইছোঁ এটা খাই চাম বুলি খাই চাই আছে। চ' এনেকৈ পিঠা বনোৱা হৈ গ'ল। পিঠা বনোৱা হোৱাৰ পিছত মই কাপোৰ দুযোৰ লগাইছোঁ এনেকুৱা কালাৰৰ। যিহেতু মই অকলে কাপোৰটো কাঢ়ি আছিলোঁ, সেইকাৰণে সময় পোৱা নাছিলোঁ, সেইকাৰণে ব্লগটো বনাব পৰা নাছিলোঁ প্ৰথমৰ পৰা। তাৰপিছত ভনীয়ে এতিয়া যিহেতু ৰাঁচ ভৰাই আছে, যিহেতু আমি অসমীয়া বোৱাৰী, গাঁৱলীয়া বোৱাৰী, আমি কাপোৰ ভাল পাওঁ। চব ভিডিঅ'টো ভাল লাগিলে কেনেকুৱা হ'ল কমেডি। চ' আজি ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকে ৰাতিপুৱাৰ পৰা কি কি কৰিলোঁ দেখি পালে। তাৰপিছত এতিয়া 10টামান বজাত কাপোৰ লগাইছিলোঁ, কাপোৰটো শেষ হৈ গ'ল। এতিয়া আমাৰ বৰজনায়ে মানে ফ্লাইটত যাব, সেইকাৰণে অকণমান চাই আহোঁগৈ বুলি ওলালোঁ। আৰু এতিয়া 3টামান বাজিছে। তাৰপিছত আজি ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। তাৰপিছত আজিৰ কাৰণে বাবা টাটা।